খবৰ আশা কৰোঁ আপোনালোকৰ খবৰ খাতি ভাল। আগতে ভিডিঅ' চাইছিলে আমি গুৱাহাটী পাইছিলোহি আৰু গুৱাহাটী পাইছিলোঁ মানে আমি ৰাতিটো নুশুলোঁ মানে আমি য'ত থকা কথা আছিলে মানে তাত থাকিব নোৱাৰিলোঁ, মানে তালৈ যাব নোৱাৰিলোঁ মানে আৰু পুৱা 2টা বজালৈকে তেনেকৈ কটালোঁ। তাৰপৰা 3টা বজাত বস্তু পানী সামৰি আৰু আজি যাত্ৰা কৰিছোঁ নলবাৰীলৈ। আৰু মানে বহুত কষ্ট হৈছে আজি, মানে কি ক'ম আৰু আজি বহুত কষ্ট হ'ল। আৰু ভিডিঅ' 4 শেষলৈকে নলবাৰী গৈ আছোঁ এতিয়া। আৰু নলবাৰীত আজি গৈ ৰেষ্ট ল'ম এদিন, চাই থাকিব আৰু মানে এনেকুৱা টোপনি ধৰিছে না গাইছ, কি ক'ম আৰু বহুত টোপনি ধৰিছে, বহুত বেছি টোপনি ধৰিছে। আৰু গাইছ আজি মই এক্সিডেণ্ট হ'লোঁ মতে, আৰু গাইছ আজি মই এক্সিডেণ্ট হ'লোঁ। দুপৰীয়া মই চাইকেল চলাই আহি আছোঁ, মানে টোপনি গুচি গ'লোঁ। আৰু গাইছ আহি পালোঁ এতিয়া শৰাইঘাট দলং। আৰু শৰাইঘাট দলংখন ৰাতিপুৱা কি ধুনীয়া লাগিছে চাওক না গাইছ। অ' মাই গড, কিবা এটা ভাল লাগিছে ৰাতিপুৱা শৰাইঘাট দলং দেখিছোঁ আৰু এইফালে সাগৰ। অ' মাই গড, আৰু আগত পাহাৰ পুৰা কুঁৱলী পৰি আছে। আৰু পাহাৰত গৰম ঠাণ্ডা বুলিবলৈ নাই, কুঁৱলী পৰিয়ে থাকে। আৰু এইখন আছে শৰাইঘাট দলং, ৰাতিপুৱা ভিউ চাওক। আৰু গাইছ কালি আমি গুৱাহাটীত প্ৰব্লেমত পোৱা মেইন কাহিনীটো শুনক, মই এতিয়া কৈ আছোঁ। আমি গুৱাহাটী পাওঁতে 1:30মান বাজি গ'ল আৰু মানে দাদা এজনৰ ঘৰত থকা কথা আছিলে। তাৰপৰা মানে অকণমান দেৰি হ'ল, তাৰপৰা ফোন ৰিচিভ কৰা নাই, আমি ফোন কৰিছোঁ। তাৰপৰা বহুত জেগাত সুধিলোঁ তেনেকৈ আৰু আমাৰ ইমান বাজেট নাই, মানে হেভি হোটেলত থাকিবৰ কাৰণে বাজেট নাই। সেইটো কাৰণে মানে অভাৰ ব্ৰিজৰ তলত পানী ৰ'ব গাইছ, মানে অভাৰ ব্ৰিজৰ তলত চাওক পানী চাওক মানে অভাৰ ব্ৰিজৰ তলত মানে টেণ্ট পাৰি শুম বুলি ভাবিলোঁ, কিন্তু সেইখিনিত মানুহকেইটা মানে শুবলৈ পাৰ্মিশ্যন নিদিলে, ধমকি দিলে। আৰু বহুত দুখ লাগিছে, কালি গুৱাহাটীত এনেকুৱা কৰিব বুলি ভবা নাছিলোঁ। আৰু তেনেকৈ পুৰা 2টা বজালৈকে কটালোঁ। তাৰপৰা 3টা বজাত চব পেকিং কৰি আকৌ ডাইৰেক্ট নলবাৰী আহিছোঁ। আৰু গাইছ কি ক'ব আৰু কালি বহুত দুখ লাগিছে। আৰু এতিয়ালৈকে টোপনিৰ কথা কি ক'ম গাইছ। আৰু গাইছ গুৱাহাটীৰ পৰা নলবাৰী যাবৰ কাৰণে 2টা ৰাস্তা আছে, আৰু 2টা ৰাস্তাৰ ভিতৰত হাজো আছে আৰু কি আছিলে ৰঙিয়া। আপোনালোকে ৰঙিয়া চইচ কৰে নে হাজোৱে চইচ কৰে, আমি কিন্তু হাজো চইচ কৰিছোঁ। আৰু এই হাজো আছে এতিয়া বৰ্তমান 27 কিলোমিটাৰ। জোতা একদম পাতলা হৈ গ'ল। আৰু গাইছ আমি এই ৰাইডটো কম বাজেটৰ ৰাইডটো কৰিছোঁ, মানে বেছি খৰচ হৈ গৈহে আছে। এই জোতা ফাটিছে, এই কিবা হৈছে, মানে সেই কিবা অগমগম হৈছে। আৰু ব্ৰহ্মপুত্ৰ চাওক, এইখন আছে ব্ৰহ্মপুত্ৰ। অ' মাই গড গাইছ, ইয়াৰ পৰা আছে নলবাৰী 41 কিলোমিটাৰ নলবাৰী। আৰু এই দোকান দিয়ে দেই, মন্দা চাপেল কমলাৰ দোকান দিয়ে, নাৰিকল চাইকল দোকান দিয়ে, বুজিছেনে। দিব হৈছে আৰু এতিয়া 5:30 6টা বাজিছেহে, 9টামান বজাত দিব চাগে। আৰু গাইছ আমি আছোঁ এতিয়া তেল ডিপু এটাত, আৰু মানে নলবাৰী পোৱাহি নাই, আৰু 25 কিলোমিটাৰ আছে। 25 কিলোমিটাৰ আছে আৰু ধুনীয়াকৈ ফ্ৰেছ হ'ম। আৰু আগত ধুনীয়া এখন পাহাৰ আছে, মানে আৰু চব পাহাৰ আৰু চাইকেল চলাই আমনি লাগিছে। পাহাৰত কিমান চাইকেল চাব, এৰাই জীৱন। আহি পালোঁ নলবাৰী, আৰু এতিয়া কুঁহিয়াৰ ৰস খাই লওঁ। আৰু গাইছ ফাইনেলি গুৱাহাটীৰ পৰা আহি পালোঁ, চাওক মানে বাহনি পালোহি, মানে পালোহি। আৰু গুৱাহাটীৰ পৰা বহুত কষ্ট হ'ল আহোঁতে, কি ক'বা। বহুত ভাল লাগিল ইয়াতে আহিল, আৰু ইমান দূৰৰ পৰা কষ্ট কৰিছে ভাইক ছাপোৰ্ট কৰিব, আৰু আপোনালোকে এনেকৈ মৰম ছাপোৰ্ট কৰিব, তেতিয়াহে আৰু কেদাৰনাথ যাব চেষ্টা কৰোঁ। ভাই সিটো গেছি শেষ ক'বাই নেকি, বিৰাট জছ, আৰু সেই জছত তুমিও যাবা। আৰু গাইছ আপোনালোকে ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু জছত আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ' ব্লগ আছে, আৰু লিংকটো দি দিবি ভাই ডিছক্ৰিপশ্যনত, ওপৰতো দি দিবি। মজা এতিয়া বলকতে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আহিছোঁ মানে এতিয়া গা ধুবলৈ। চা ছাগলটো চা, আমাৰ এইটো ফেভৰেট ছাগল হয়, গাঁৱলীয়া ছাগল হয়। আৰু মানে আমি আহিছোঁ এতিয়া গা ধুবলৈ। সিহঁতৰ পুখুৰী আছে, মানে এইটো পুখুৰী
আৰু গা ধুবলৈ আহিছোঁ এই ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু 3টাই ইউটিউবাৰ আৰু চবতকৈ সৰু ইউটিউবাৰ হৈছোঁ ময়ে আৰু গাইছ চাই থকা ভিডিঅ' শেষলৈকে মজা হ'ব আৰু এইটো পুখুৰী গা ধুম গাইছ গা ধুম আৰু 3টাই বলকি আছোঁ আৰু গাইছ নলবাৰীত গা ধুবলৈ আহিছোঁ দেগাঁৱৰ পৰা কি আৰু গাইছ নলবাৰী ভাষা কেনে শিকিব লাগিব ইয়াৰ পৰাই আৰু গাইছ সি মাৰিব ষ্টান অ ভাই জুই আৰু বিদয় জুই আৰু গাইছ মই চাই থকাহে সেইটো মাৰি আছে দিয়ক আৰু গাইছ বহুত গৰমে পটককৈ গাটো ধুই লওঁ